হৈছিলে যে CAB আৰু UCC ইমপ্লিমেণ্ট কৰাৰ কথা তেখেতে ঘোষণা কৰিছে। বিশেষকৈ CAB কথা কৈছে, UCC কথা কৈছে। সেইটো সংক্ৰান্তত কংগ্ৰেছ দলৰ এটা ৰাষ্ট্ৰীয় দল, এই ৰাজনীতিৰ কি মনোভাৱ? কংগ্ৰেছ দলৰ নিজৰ নীতি আদৰ্শ আছে আৰু ইস্তাহাৰত যিবিলাক কথা কোৱা হৈছে সেইবোৰ মতেহে যাব। আৰু আমাৰ এই এমেণ্ডমেণ্ট বিল সম্পৰ্কে অকল গণনা কৰা নহয়, কামে কাজে লাগি গৈছে, সকলো দেখা পাইছে। পাৰ্লিমেণ্টত উপজ কৰিবলৈ উপজ কৰা হৈছে আৰু বিলটো পাছ কৰা হ'ল। সেইটো আপোনালোকে অকল জানিছে যে কংগ্ৰেছ দল কি কৰিব খোজে। বাকী যিবিলাক আছে দলৰ নীতি আদৰ্শৰ বাহিৰে কাম নকৰিব। আমি সেইটোৱে ক'ব পাৰোঁ। নিৰ্বাচনত যিমানসকলে কেন্দ্ৰীয় থিয় হৈছে সকলোৱে আশা কৰে নিৰ্বাচনত কৰাটো হৈছে সেইটো সকলোৱে কৰে। কিন্তু ফলাফল প্ৰৱেশ বিষয়ে সেইটো কালি এতিয়া বাকত খুলিব কাম কৰিব আমি ক'ব পাৰোঁ। কিন্তু আমি আশা ৰাখিছোঁ সৰ্বভাৰতীয় দলে কংগ্ৰেছ দল হিচাপে আমি জিকিব ৰাখিছোঁ, আমি আশা কৰোঁ। তাৰপাছত বাকী যিমানবিলাক আছে সকলোকে আশা কৰিছোঁ। কাৰণ ভোট কিমান দিছে নিদিছে বাকত ভিতৰত আছে, আমি কাম কৰা নাই, কাম কৰিলে গম পাব। কিন্তু যিখিনি আমাৰ এছেছমেণ্ট দলৰ নেতাসকল দলৰ কৰ্মীসকলৰ এছেছমেণ্ট তেওঁলোকৰ মতে আপুনি কিমান ভোটৰ ব্যৱধানত আপুনি জিকিম বুলি আমি ক'ব নোৱাৰোঁ। দুইটা ভোটবোৰ আমি জিকিব পাৰিম। ব্যৱধানতে বেছি নহ'বও পাৰে, মানুহ 5জনমান আছে। যদি আপুনি শাসনত আপুনি এগৰাকী সাংসদ হিচাপে বিগত কালচতো আপুনি আছিলে, যদি আপুনি আগন্তুক দিনত সাংসদ হিচাপে পুনৰবাৰ আপুনি যদি শাসনত জিকিবলৈ পায়, আপোনাৰ যদি আপুনি জিকিবলৈ পায় সমৰ্থ হয়, আপোনাৰ পৰিকল্পনা নিশ্চয় আছে, সেই বিষয়ে অকণমান কওকচোন। জেনেৰেলি সংসদত নিৰ্বাচিত হ'লে কি কৰে সেইটো কোনো জানে। টেলিখনৰ উন্নতিৰ হকে আপটোৰ হকে কাম কৰি যাব। বৰ্তমানকে আমি সুবিধা হ'লেও কাম কৰিব। আমাৰ যিবিলাক আমাৰ কৰ্তব্য সেইটোৱে কৰিব পাৰিব। সকলোবিলাক অন্যবিলাক আঁচনিবিলাক আমাৰ দৃষ্টিকোণেই পৰে। গতিকে কেন্দ্ৰৰ যিখিনি দায়িত্ব আছে বা যিখিনি দায়িত্ব অৰ্পণ কৰা হৈছে সেইবিলাক কামেই আমি কৰিব পাৰিম। যেনেকৈ আমাৰ আৰু চেণ্ট্ৰেল স্কিম ইয়াত কৰাবৰ কাৰণে আমি কাৰণে আমি কাম কৰিব পাৰোঁ। বাকী যিমানবিলাক ৰাজ্যিক কামবিলাক আছে তাৰ পৰিকল্পনা সম্পৰ্কে আছে তেওঁলোকক স্কুল কলেজ চাকৰি বাকৰি ইত্যাদি মানে এইটো লোকেল এডমিশ্যনে কৰে। যিহেতুকে যোৱা